নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে SBI বেংক বিভাগৰ ফালৰ পৰা। যিহেতু SBI বেংক বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি এই পদসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই ভিডিঅ'টোতে আলোচনা কৰিম পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে যিটো দেখিবলৈ পাইছে SBI SEO ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এখন নটিফিকেশ্যন আউট হৈছে। যিহেতু SBI বিভাগৰ ফালৰ পৰা SEO পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে এটা SBI SEO ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দি আছে, আপোনালোকে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, যিহেতু SBI ফালৰ পৰা পোষ্ট মুকলি হৈছে। ইয়াতে পোষ্ট নেমটো হৈছে আপোনালোকে দেখিবলৈ পাইছে স্পেচিয়েলিষ্ট গ্ৰেড অফিচাৰ SEO, যিটো আপোনালোকৰ SEO পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে ইয়াতে https://www.sbi.co.in। এই ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াতে শ্বৰ্ট লিষ্টিং কৰিব, তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউ কৰিব। ইণ্টাৰভিউ হোৱাৰ পিছতে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ মন্থলি 64,000ৰ পৰা আৰম্ভ কৰি আপুনি 1,35,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। জব লোকেশ্যনটো অল অভাৰ ইণ্ডিয়া হ'ব, আপুনি ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে SBI SEO ৰিক্ৰুটমেণ্টৰ। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ মিনিমাম বয়স 18 বছৰৰ পৰা মেক্সিমাম আপুনি 36 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ ল'ব পাৰিব। যদি আপুনি SC STৰ হয় 5 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে জেনেৰেল OBCৰ কাৰণে ইয়াতে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST এক্স ছাৰ্ভিচমেনৰ হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে। ডিগ্ৰীটো আপোনালোকৰ থাকিব লাগিব, মিনিমাম আপোনাৰ বেচেলাৰ ডিগ্ৰী পাছ কৰিব লাগিব। BA BSc BCom থাকিলেহে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, লগতে আপোনালোকৰ 10 পাছ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, লগতে আপোনালোকৰ যিটো কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। যদি আপুনি এজ ইলেকশ্যনটো ল'ব বিচাৰে আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। লগতে আপোনাৰ এজ প্ৰুফটোৰ কাৰণে এটা বাৰ্থ চাৰ্টিফিকেটো দিব পাৰে আপুনি, আৰু আধাৰ কাৰ্ডো দিব পাৰে। মেডিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিলেও আপুনি এজ প্ৰুফটো দিব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে ষ্টাৰ্টিং ডেটটো যিহেতু 8 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 28 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি নটিফিকেশ্যন চেক আউট কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনে মই নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব, চেক আউটসমূহ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।